কি ভাই মোৰ ফেনিয়ে ফেচবুকত মেছেজ পঠাই দিছিল মই এতিয়া দাঁতটো পঠাই দিম ধেত ফেচবুকত কোনোবাই দাঁত পঠাই নেকি তাৰ পৰা যা দাঁতটো খাওঁ ৰ পইচা কচু ৰাখি দাও দাঁত ঠক দি দাও তাও ফেচবুকত কি দিব নোৱাৰি চব দিব পাৰি 200 টকা লাগব 200 টকা থৈ দিব কত 10 মিনিটৰ ভিতৰত মই পঠাই দিয়াৰ ব্যৱস্থাটো কৰিম আধা ঘণ্টাৰ ভিতৰতে খাই কিনে শুই 10 মিনিটৰ ভিতৰতে চাহ খাই যা যা এই যা 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 দাঁতটো কাটি আন যা যা দাঁতটো লৈ আনি আছো বহুত দিন পিছত দাঁত মাৰিলোৱে লল খা ল খা আহি আছে হৈছেনে যি কষ্ট সোমাব পৰা নাই ঠেলি ঠেলি দিছে মই ইয়াৰ পৰা দাঁত পঠাইছো তোৰ ভিনিয়ে চাটা পঠাইছি যে চাটাৰ দাঁতটো আহি কেনে চাটা আহি আছে চাটাৰ আগমূৰটো আছে না মূৰটো সেইটো আহি কেনে নাৰিকল দাবত লগি গৈছে লগি যাই কেনে ফাটি গৈছে ফাটি যাই কেনে লণ্ডনটোত পানী দি ভৰ্তি হৈ গৈছে লণ্ডনৰ পুলিচে মামলা কৰিছে 600 টকা লাগে বুলি কৈছে কোন চুটিৰ ভাইয়ে দাঁতটো পঠাইছে মই তাত 300 টকা দিছো আপুনি মোক আৰু 300 টকা দিবা লাগব নহলে আমি দুয়ো ফাঁচি যাম নি পুৰা চুদিৰ ভাই আৰু নপঠাও মোৰ তাত 300 টকা নাই যি আছিল দি দিছো ফাটি পেলাই দিম দিব দে নহলে মোৰ লছ হৈ যাব দে ফচাই দিব দে দিম যো যাও